উপজা দিন বুলিলে এটা ধুনীয়া চাই কেক কাটিব কাৰ মন নাযায় নিশ্চয় মন যায় এতিয়াতো বাৰু ট্ৰেন্ডি হৈ গৈছে আগৰ দিনতো হেবু নাছিলে সো যে নহওক এটা সুন্দৰ ডেকোৰেটিভ জুগাৰৱালা কেক আপুনিও ঘৰতে বনাব পাৰিব উইদাউট ওভেন উইদাউট হুইপিং ক্ৰীম সো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ দুটা কণী লৈছোঁ মাত্ৰ দুটা এইখিনি মই গ্ৰাইণ্ডাৰতে স্মুথ কনসিস্টেন্সি নোহোৱালৈকে পিচি ল'ম যদি আপোনাৰ তাত গ্ৰাইণ্ডাৰ নাই তেনেহ'লে হ্যান্ড হুইস্ক ইউজ কৰিব পাৰে নহ'লে চামুচ হয়তো চামুচ আৰু হুইস্কে অলপমান টাইম ল'ব গ্ৰাইণ্ডাৰতকৈ কিন্তু সেইটোৰেও হৈ যাব পুৰা ফেন টাইপ হৈ গৈছে মানে এইখিনি সুন্দৰভাৱে পিছা হৈ গৈছে তাত এটা কাপৰ 4 ভাগৰ 3 ভাগ মই চেনি দিছোঁ মিক্সিটোতে যাতে মই কণীখিনিৰ লগত আকৌ এইখিনি পিছি ল'ব পাৰোঁ এয়া চাওক কণী আৰু চেনিৰ মিশ্ৰণখিনি ৰেডি হৈ গ'ল পুৰা ফেন টাইপ হৈ গৈছে যিহেতু মোৰ লগত কোনো মেজাৰমেণ্ট কাপ নাই সো এই কাপটোৰে আৰু এই চামুচখনৰে মই যোগাৰ কৰি ল'ম মানে মোৰ কাম চলাই ল'ম পুৰা এক কাপ মই ময়দা লৈছোঁ এই কাপটোৰে পুৰা ফুলকৈ এক কাপ আৰু আন এটা পাতিত মই কণী আৰু চেনিৰ মিশ্ৰণখিনি ঢালি দি তাত মই 4 ভাগৰ 1 ভাগ ৰিফাইন তেল প্লাছ বাটাৰৰ মিশ্ৰণ এটা দি দিছোঁ তাত এটা কথা মন কৰিব যাতে বাটাৰখিনি গলাই লৈ নৰ্মেল টেম্পাৰেচাৰত ৰাখাৰ পিছতে যেন ব্যৱহাৰ কৰে অলপ অলপকৈ মই ময়দাখিনি দি দিছোঁ গোটেইখিনি ময়দা একেলগে নিদিয়াৰ কাৰণ এইটোৱে যে লাম্পছ কম হ'ব পাৰে সেইকাৰণে গোটেইবোৰ একেলগে দিয়া নহয় আধা কাপ আছে কোকো পাউডাৰ এইখিনিও ভালকৈ লৰাই মানে পুৰা ফেটিব লাগিব স্মুথ নোহোৱালৈকে মিঠা বস্তু বনালে মোৰ প্ৰায় নিমখ অকণমান দিয়াৰ অভ্যাস এটা আছে কিন্তু ইয়াত যিহেতু মই সল্টেড বাটাৰ ইউজ কৰিছোঁ সেইকাৰণে নিমখ দিয়া নাই যদি অনলি আপোনালোকে ৰিফাইন তেল ইউজ কৰে তেতিয়াহ'লে এচিকুট নিমখ দিব 2 চামুচ গাখীৰত মানে গৰম গাখীৰত আধা চামুচ কফি পাউডাৰ লৈ কিনে এনেদৰে মিশ্ৰণটো মিক্স দিছোঁ বেটাৰখিনিতে এতিয়া লাহে লাহে গোটেইবোৰ ভালদৰে মিক্স কৰক মন কৰিব যাতে অভাৰ মিক্স নকৰে বেছি সময় ফেটি যাতে নাথাকে ইয়াতে যিবোৰ মই ড্ৰাই ইনগ্ৰেডিয়েণ্ট ব্যৱহাৰ কৰিছোঁ গোটেইবোৰ চালি লোৱা হয় যাতে কোনো লেতেৰা লগ হৈ নাথাকে বা বেয়া বস্তু একো লগ হৈ নাথাকে 1 চামুচ বেকিং পাউডাৰ আৰু লগতে আধা চামুচ বেকিং সোডা চামুচৰ জোখ কিন্তু মই ঘৰত ব্যৱহাৰ কৰা নৰ্মেল চামুচে লৈছোঁ আৰু এটা কথা কৈ থওঁ ইয়াতে এই দুটা বস্তু মিক্স কৰাৰ পাছত বেছি সময় গুদালি নাথাকিব বেটাৰ পুৰা ৰিবন টাইপ পৰা কনসিস্টেন্সি হ'ব লাগিব এইটো বহুত পুৰণা বাটি হয় এলুমিনিয়ামৰ বাটি যিটো এতিয়াও ভালে আছে পুৰা 1 চামুচ ৰিফাইন তেল এনেদৰে চাৰিফালে সানি লৈছোঁ যদি ষ্টিলৰ বাটি ইউজ কৰে ভাল কোৱালিটিৰ বাটিহে যেন ইউজ কৰে নহ'লে ষ্টিলটো বেয়া হৈ যাব পাৰে বা কলা হৈ যাব পাৰিলে এলুমিনিয়ামৰ বাটি লওক নহ'লে ষ্টিলৰ যদি লয় ভাল কোৱালিটিৰ লওক আৰু 1 চামুচ ময়দা বা আটা দি ডাষ্ট কৰি দিছোঁ আৰু এক্সট্ৰাখিনি বাহিৰ কৰি মানে উলিয়াই দিছোঁ আৰু তাতে মই বেটাৰটো ঢালি দিছোঁ এইটো মন কৰিব যাতে বেটাৰটো আধালৈকে দিয়ে বাটিটো নহ'লে আধাতকৈ কম হ'লেও কোনো কথা নাই বাট আধাতকৈ যেন বেছি নকৰে এতিয়া 2-3 টেপ কৰি মানে থপৰিয়াই বেক কৰিবৰ কাৰণে ৰেডি হৈ যাব এই কুকাৰটোৰ ৰাবাৰডাল আৰু হুইচেলটো খুলি প্ৰায় 10 মিনিটমানৰ কাৰণে ঢাকনটো লগাই প্ৰিহিট হ'ব দিছোঁ তাৰ পাছতহে মই কেকৰ মানে বেটাৰ দিয়া বাটিটো ভিতৰত দিছোঁ মানে ষ্টেণ্ড এডালৰ ওপৰত এনেকুৱা এটা বাটি যিটো বাটি কুকাৰত ফিট হয় প্লাছ কুকাৰত ভৰোৱাৰ পাছত কাষত যাতে জেগা থাকে এনেকুৱা এটা ল'ব একেবাৰে কম জুই মানে খুব কম জুই দিছোঁ ল' ফ্লেম পুৰা 35 মিনিটৰ কাৰণে বেক কৰিছোঁ মোৰ পুৰা 35 মিনিট লাগিছে আপোনাৰ 45ও লাগিব পাৰে 40 মিনিটছো লাগিব পাৰে ডিপেণ্ড কৰে যিমানে চাওঁ নালাগক কিয় 30 মিনিটৰ আগত চাগে ঢাকোন খুলি নাচায় 30 মিনিটৰ পাছতে খুলি চাব তাৰপিছত চুৰি বা টুথপিকেৰে টেষ্ট কৰিব সিজিছেনে নাই মোৰ 35 মিনিটত পুৰা কেকটো বেক হৈ গৈছে চাওক কিমান সুন্দৰ বাৰ্থডে কেক হয় সো এনেকৈতো এৰিব নোৱাৰোঁ অকণমান সজালে পৰালে ভাল লাগিব দিয়কচোন তাৰ কাৰণে মই বনাম চকলেট চচ 4 চামুচ কোকো পাউডাৰ তাত 1 চামুচ কৰ্ণফ্ল'ৰ 5 চামুচ চেনি যদি চেনিৰ পৰিমাণটো কম হৈ যেন পায় আৰু অকণমান এড কৰি ল'ব সেইটো নিজৰ লগত কথা বাৰু কেইটামান বাদাম সৰুকৈ কুটি দিছোঁ আৰু 1 চামুচ বাটাৰ এতিয়া আধা কাপমান পানী দি মই এইখিনি মিক্স কৰি
গেছত সেইখিনি উতলাই কিনে চচ টাইপৰ কৰি ল'ম। কনচিষ্টেঞ্চিটো খুব বেছি ডাঠো নকৰিব, পাতলো নকৰিব, আৰু ঠাণ্ডা হোৱাৰ পিছত ই অকণমান ঠিক হৈ যায়। চ' এইটো চাই ল'ব। হৈ গ'ল মোৰ চকলেট চচখিনি ৰেডি। বহুতেই চিম্পল হয়, আপুনি আইচক্ৰীমৰ লগতো খাব পাৰে। এতিয়া কেকটো ডিম'ল্ড কৰিম। পূৰা ঠাণ্ডা হোৱাৰ পাছতে যেন এইটো কাম কৰে, নহ'লে গৰমে থাকিলে ভাঙি যাব পাৰে। পূৰা চুৰিৰে এনেকৈ সুমুৱাই লৈ কাষৰ পৰা এনেকৈ থপৰিয়াই ডিম'ল্ড কৰিব। খুব ইজি, ভয় নাখাব। এবাৰ দুবাৰ থপৰিয়ালে নোলাব পাৰে, ৩-৪ বাৰত নিশ্চয় ওলাব। এতিয়া চকলেট চচখিনিও মই কেকটোৰ ওপৰতে ঢালি দিছোঁ। যিহেতু মোৰো চকলেট খুব ফেভৰেট, তো মই এক্সট্ৰাকৈও চকলেট খাব বিচাৰোঁ। সেইকাৰণে মই চচ বনাই কিনে চকলেট কেকৰ ওপৰত দি লৈছোঁ। উইদাউট চকলেট চচো আপুনি এই কেকবিধ খাব পাৰে, সেইটো নিজৰ লগত কথা। প্ৰায় 15 মিনিটৰ পৰা আধা ঘণ্টালৈকে মই ফ্ৰিজত ৰাখি দিছোঁ কেকটো। আপোনালোকে ফ্ৰিজত নাৰাখাকৈও খাব পাৰে, মাত্ৰ ঠাণ্ডা জেগাত ৰাখি থ'ব। বৰ্তমান সময়ত কেক সজাব পৰাকৈ মোৰ লগত তেনেকুৱা বস্তু নাই, চ' মই চাৰ্ট পেপাৰেৰে এনেকৈ সজাইছোঁ। আপুনিও ট্ৰাই কৰি চাব পাৰে। এই কেকটো যে কেৱল অভেন নাথাকাসকলেহে বনাব এনেকুৱা কোনো কথা নহয়। অভেন থাকাসকলকো কৈছোঁ, কেতিয়াবা নিজৰ কমফৰ্ট জোনৰ বাহিৰত আহি এনেকৈ কুকাৰতে বনাই চাওক, নিশ্চয় কামত আহিব। এতিয়া আমাৰ জাজে ৰিভিউ দিব। আজি বাৰু নিজৰ তাৰিফ নিজে নকৰোঁ, কেকটো আপোনালোকে বনাই চাওক ঘৰত, তাৰপাছত নিজে গম পাব কেনেকুৱা হৈছিলে। নেক্সট সপ্তাহত মই আকৌ আহিম, কিন্তু নতুন এটা ভিডিঅ'ৰ লগত। অহাটো একদম ফাইনেল আৰু ফিক্স। চ' তেতিয়ালৈকে চাই থাকিব মোৰ চেনেলটো, আৰু পাৰিলে ছাবস্ক্ৰাইব কৰি থ'ব, কাৰণ আপোনালোকে এপ্ৰিচিয়েট কৰিলে ভাল লাগে ভিডিঅ' বনাবলৈ বা কিবা এটা নতুন বস্তু আপোনালোকৰ মাজত ভিডিঅ' কৰি আনিবলৈ।